এইটো লিপষ্টিক ঘৰতে বনোৱা কাটি কাটি লগাই থবাচোন উঠটো হেল্ল' এভৰিৱান এটা ইণ্টাৰেষ্টিং ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এতিয়া বৈষ্ণৱে স্কুলৰ পৰা আহি পাইছেহি আহি এতিয়া অকলে ক্ৰিকেটৰ প্ৰেক্টিচ কৰি আছে ধুনীয়াকৈ শ্বট দুটামান আপোনালোকক দেখাম শ্ল' মোশ্যনত ৰ'ব আৰু আজিৰ কণ্টেণ্ট হৈছে আপোনালোকে গম পাইছে কি হ'বলৈ গৈ আছে এটা DIY কৰিম ঘৰতে আজি লিপষ্টিক বনাম বুলি ভাবিছোঁ নতুন এক্সপেৰিমেণ্ট আপোনালোককো দেখাম কি হয় কি কথা আৰু যদি হৈ যায় তো বহুত বেছি ভাল কথা কাৰণ সকলোবিলাক নেচাৰেল বস্তুৰে বনাম বুলি ভাবিছোঁ আজি আৰু এই ক্ৰিকেটৰ যিটো ট্ৰিক অকলে শিকা সেইটো শিকাইছে কোনে শিকাইছে বেবি দেখাইছোঁ শ্বৰ্ট কেইটামান অকণমান শ্ল' মোশ্যনত মাৰা বচোন ট্ৰিকটো মানে এইটো আৰু নিজে নিজে খেলিব পাৰে ওপৰৰ পৰা নিজে পেলাই দিয়ে তাৰপিছত এনেকৈ মাৰি দিয়ে বাছ মানে ইয়াত আৰু বেলেগৰ প্ৰয়োজন নাই আৰু ক্ৰিকেট খেলিবলৈ আমাৰ বৈষ্ণৱে যে সৰুৰে পৰা অকলে খেলিয়ে পোৱা নাই মাক দেউতাক বা কোনোবা থাকি এতিয়া যে খেলিছে সেইটোৱে যথেষ্ট দেউতাকে জীয়াটো খেলিব নাজানে ক্ৰিকেট অ'কে যোৱা তুমি এতিয়া অকলে খেলি দিবা যোৱা চ' এতিয়া আমি আহি আছোঁ ধুনীয়া বস্তু এটা আনিবৰ কাৰণে মানে কিছুমান ইনগ্ৰিডিয়েণ্ট লাগে কেইটামান কমি আছিলে চ' গৈ আছোঁ এতিয়া আৰু বহুত দিনৰ মূৰত বাইক চলাই গৈ আছে আমাৰ এখেতে বৈষ্ণৱ ভাল লাগিছে নাই তো আহি পাই গ'লোহি ঘৰ এতিয়া কি বস্তু আনিছোঁ সকলোবিলাক দেখাই থাকিম আজি বনাম লিপষ্টিক আপোনালোকক দেখাম লিপষ্টিক নহয় একচুৱেলি লিপ বাম যিটো লিপষ্টিকৰো কাম কৰিব লিপ বামৰো কাম কৰিব তাৰ কাৰণে লাগিব প্ৰথমতে লিপ বাম আজি দুটা প্ৰচেছত বনাম কিন্তু দ্বিতীয় প্ৰচেছটো মিছ নকৰিব প্লিজ নহ'লে বহুত বেছি মিছ কৰি দিব আপোনালোকে আমি বিটকেইটা কাটি ল'ম প্ৰথম প্ৰচেছটোৰ কাৰণে দুটা বিট লৈছোঁ মই দুটা বিট এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত কাটি লৈছোঁ সৰুকৈ আৰু এইখিনি এতিয়া গুড়ি কৰিব লাগিব ধুনীয়াকৈ এয়া গুড়ি হৈ গ'ল ধুনীয়াকৈ এতিয়া এটা বাতি লৈছোঁ আৰু সেই বাতিটোত এখন গামোচা লৈ লৈছোঁ যিকোনো ধৰণৰ কটন কাপোৰ ল'ব পাৰে গামোচাখনত এই বিটখিনি ঢালি দিম তাৰ পাছতে ইয়াৰ ৰসখিনি উলিয়াব লাগিব পূৰা চেপি লৈ ৰসখিনি উলিয়াব লাগিব আৰু ৰসখিনিৰে আমি লিপষ্টিক বনাম একচুৱেলি এইখিনি হৈছে আমাৰ বিটৰ ৰস আৰু এইখিনি এতিয়া আমি জুইত গলাম চাই থাকক গলাই মানে এইখিনি ৰসখিনি একেবাৰে কম কৰি দিব লাগিব আৰু ৰাতি 11টা বজাত লিপ বাম বনাইছোঁ আৰু এইখিনি একদম কমি যাব লাগিব আপোনালোকক দেখাবলৈ বনোৱা নিচিনা হৈছে আচলতে লিপ বামটো শিকিলোঁ যেতিয়া কিবা এটা শিকা বস্তু দেখুৱাইও বেছি ভাল লাগে ন লাইক এটা দি দিয়ক এতিয়া আৰু লাহে আমাৰ বিটৰ ৰস কমিবলৈ লৈছে চ' এইখিনিয়ে হৈ গ'ল এতিয়া ৰেডি হৈ গ'ল ফাইনেলি 10 মিনিটমানটো লাগিছে একেবাৰে শুকুৱাই দিয়াটো বেছি ভাল যাতে ইয়াতে পানীৰ পৰিমাণ অকণমানো নাথাকে দেই এয়া এইখিনি ইয়াতে আমি দিম এতিয়া ভেচলিন পেট্ৰলিয়াম জেল এইটো নিদি আপোনালোকে ঘি দিব পাৰে অলপমান দি দিছোঁ মই এনেকৈ লৈ লৈছোঁ হৈ যাব বাছ এইখিনি মিক্স কৰি লওঁ তাৰপিছতে আমি ইয়াতে আৰু এটা বস্তু দিব লাগিব বাৰু বহুতে কৈ আছিলে উইণ্টাৰ স্কিন কেয়াৰ দিব লাগে গতিকে দি থাকিম বুলি ভাবিছোঁ আজি ষ্টাৰ্ট কৰিছোঁ আৰু ঠাণ্ডা দিনটোত মানে দিয়ে থাকিব লাগিব নতুন কিবা কিবি বনাই থাকিম আপোনালোককো দেখাই থাকিম বহুত ধুনীয়া গোন্ধাইছে বিটটো বিৰাট ধুনীয়া গোন্ধাইছে আৰু মানে বহুত ধুনীয়া স্মুথ হ'বৰ কাৰণে ডাবল বইলাৰ মেথডত এটা উতলা পানীত মানে এইখিনি অকণমান দি দিম এটা চচপেন দিছোঁ চচপেনত যে আমি এইখিনি দি দিম ইয়াতে এইটো হৈছে ডাবল বইলাৰ মেথড লগে গলি যাব একচুৱেলি এইখিনি আমি যিহেতু লিপ বাম প্লাছ লিপষ্টিক দুইটাৰে কাম কৰিব পাৰে লিপষ্টিকটো অলপ বেছি ডাঠ থাকে ন ইয়াতকৈ বেছি অকণ ডাঠ কৰিবৰ কাৰণে এটা প্ৰচেছ আমি ল'ম এইটো মই আপোনালোকক দেখাই দিছোঁ এইটো কিমান বেছি ডাৰ্ক হৈছে ইয়াতকৈ বেছি ডাঠ কৰিবলৈ হ'লে আৰু এটা বস্তু লগাব লাগিব অথনি যে গৈছিলোঁ ওলাই এইটো বস্তু আনিলোঁ ইটালীৰ মানে নন্দাকৰ হয় এইটো থেংক ইউ ছ' মাছ তুমি ভিডিঅ'টো যদি চাই আছা ইমান ধুনীয়া এইটো মানে তাই ইউজ নকৰে কালাৰটো ভাল নাপায় কাৰণে মোক দি পঠালে চ' ইয়াৰে লিপষ্টিক অকণমান লিপষ্টিকৰ ফ্লেভাৰটো যেতিয়া আনিম মই সেইকাৰণে লিপ বাম প্লাছ লিপষ্টিক হ'বতো তো ইয়াৰ অকণমান দি দিম গোটেইটো নিদিওঁ বাৰু অকণমান দি দিম এইটো খালী হৈ গ'ল ইয়াতে ভৰাম এতিয়া বস্তুটো একদমেই সাৱধানে কাম কৰিব কিন্তু তলফালে পানীৰে একদম ভক ভক কৰি আছে
এটা বস্তু দিব লাগিব এতিয়া ভিটামিন ই কেপচুল ইও উঠটোৰ কাৰণে বহুত বেছি ভাল স্কিনৰ কাৰণে বহুত বেছি ভাল আপোনালোকে গম পায় ভিটামিন ই কেপচুলৰ কথা বেছি নিদু এটা দি দিম যিকোনো ধৰণৰ ফাৰ্মাচিতে খুব কম মূল্যতে আপোনালোকে ভিটামিন ই কেপচুল পাব আৰু ইয়াক এনেকৈ আগটো কাটি এনেকৈ দি দিব লাগিব তাৰপিছত আমি ভালকৈ গুলি প্ৰথমতে আমি এই লিপষ্টিকৰ ডাব্বাটো পুৰা খালী কৰি লৈছিলোঁ তাতে ভৰাই দিম লাহেকৈ ভিতৰখিনি একদম খুচি খুচি উলিয়াই লৈছোঁ কিন্তু দেই অগলিটো এতিয়া এইটো অলপমানটো জমি গৈছে আই থিংক হ'ব লাগে কিন্তু কোনো ইউটিউব ভিডিঅ'জ হওক লাগিলে বেলেগত মই এইটো দেখা নাই লিপষ্টিকত এনেকৈ সোমোৱা আচলতে থাকিবও পাৰে লিপষ্টিকৰ খালী বাকচত এইটো ভৰাই থৈছোঁ নাজানো কাইলৈ যদি ছাকচেছ হয় লিপষ্টিক বনাই দিলোঁ বুলি ক'ব পাৰিম আৰু মানে এতিয়া এইটো থৈ দিম ফ্ৰিজাৰত ভৰাই নেক্সট আমাৰ আৰু এটা ডাব্বা আছিলে তাতো বাকী থকাখিনি গোটেইখিনি ভৰাই দিম বাকী আচল প্ৰচেছটো আছে কিন্তু দেই এইটোতে সামৰি নিদিব ৰ'ব কাইলৈ দেখাই সো এইটো হৈ গ'ল এতিয়া কৰি দিম মুখন ইখন বন্ধ হাতখন একদম ইগনোৰ কৰিব একদম অৱস্থা নাই এইটো থৈ দিম এতিয়া ফ্ৰিজৰ ভিতৰত এইটো হৈছেনে জলদি হ'ব নেকি হৈছে দেখোন এই হ'বলৈ আৰু অলপ বাকী আছে বাকী কাইলৈ লগ পাম গুড মৰ্ণিং এভৰিৱান আজি হৈছে কালি নেক্সট ডে আৰু কালি যিটো লিপষ্টিক বনাই থৈছিল লিপষ্টিক কাম লিপ বাম পুৰা ৰেডি হৈ গৈছে বহুত বেছি দেখাবলৈ এক্সাইটেড হৈ আছোঁ কিন্তু কথাটো এনেকুৱা হ'ল মানে আমাৰ ধ্ৰুৱই ক'লে তুমিতো তাতে লিপষ্টিকটো দি দিলা গতিকে আমি কেনেকৈ লগাম উঠটোতো নেচাৰেল পিংক খোৱাটো বেলেগ কথা যে কালাৰ অকণমান দি দিয়াটো বেলেগ কথা গতিকে কালি যিটো লিপ বাম বনালোঁ মই সেইটো আমি লগালে লিপষ্টিকৰ কোনো প্ৰয়োজনে নাই কিন্তু সবৰে কাৰণে ধ্ৰুৱহঁতৰ কাৰণেও পাৰফেক্ট হোৱাকৈ এতিয়া মই কালিৰ যিটো ভিতৰত থাকি গৈছিলে সেইটো বনাম মই একেবাৰে লিপষ্টিক নিদিয়াকৈ হয়নে নহয় আৰু প্লাছ আজি মই পেট্ৰলিয়াম জেলিটো ইউজ নকৰোঁ আপোনালোকে বহুতে হয়তো জানেই পেট্ৰলিয়াম জেলিটো যেনেকৈ ভাল ফাইদা আছে গতিকে তাৰ অকণমান ছাইড ইফেক্টো আছে পেট্ৰলিয়াম জেলিটো লগাই যদি আপুনি ৰ'দত গুচি যায় তেনেহ'লে মানে উঠটো ক'লা পৰাৰ চান্সটো বহুত বেছি থাকে ছান আৰু পেট্ৰলিয়াম জেলি কোনো মানে ৰিলেশ্যন কৰিব নোৱাৰে দুটাই উঠটো ক'লা হৈ যায় যেনেকৈ লাভ আছে তেনেকৈ লোকচানো আছে কিন্তু তাতকৈ বেটাৰ এটা বস্তু আছে লিপ বাম বনোৱাৰ কাৰণে পেট্ৰলিয়াম জেলিৰ বিকল্প হিচাপে ঘি আমি ব্যৱহাৰ কৰিব পাৰোঁ নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে কিন্তু মই ঘিটো ব্যৱহাৰ কৰিম আজি যিটো বনাম মানে লিপ বাম সেইটো অলপ দিন যদি আপোনালোকে লগাই নহয় তেনেহ'লে নেচাৰেল কালাৰ পাব এইটো ডাৰ্ক হোৱাৰ পৰা বচাব পাৰিব এইটো কণ্টিনিউৱাছলি ইউজ কৰিলে ৰ'দতো গুচি যায় আপোনালোকে একো প্ৰব্লেম নাই এয়াত মই কালি দুটা দিছিলোঁ আজি অকল এটা বিটৰুট দি থৈছোঁ এখন কালিৰে গামোচা আছে অলৰেডি হৈ গৈছে চাগে ধুনীয়া কালিটো দেখাইছোঁ কেনেকৈ উলিয়াওঁ গতিকে এইখিনি হৈ গ'ল এইখিনি অকণমানে কমকৈ লাডু হৈছে কালি বেছি হৈছিলে গতিকে এইখিনি এতিয়া আমি ইয়াতে দি দিম কালিৰ নিচিনা একে আৰু এইখিনি কমোৱাটো চ' হৈ গৈছে ফাইনেলি অকণমান তলিতে লাগি আছে এতিয়া আমি এইটো ঘি যে দেখিছে চামুচমানতকৈ অকণমান বেছি দি দিম আৰু ফাইনেলি দি দিলোঁ এইখিনি অকণমানতে গলাই আমি এইটোতে ষ্ট'ৰ কৰি দিম আৰু ভিটামিন ই দেখাই থাকিম বাৰু এইটো ইয়াতে দি দিম এইখিনি গলি যোৱাৰ পাছতে আমি এই ডাব্বাটো ধুনীয়াকৈ ঢালি দিলোঁ কিন্তু বিটখিনি তলত পৰি আছে এইখিনি ঠিক হ'ব ৰ'ব তাতে আমি দি দিম ভিটামিন ই কেপচুল এটা দি দিম কালিৰ নিচিনাকৈ এতিয়া আপুনি দিব পাৰে এটা গ্লিচাৰিন কালি মই পাহৰি থাকিলোঁ সেইটো দিবৰ কাৰণে একো নাই বাৰু গ্লিচাৰিনটো অকণমান দি দিম জাষ্ট অকণমান হা এইটো পাল আমাৰ বৈষ্ণৱে চাবলৈ আহিছে এইফালে দেখাই দিয়ে স্কুলৰ পৰা আহি গা চা ধুই একদম অলপমান চবখিনি মিক্স কৰি দি চ' এগেইন এইটো থৈ দিম এতিয়া আমি ফ্ৰিজত এতিয়া আছে বৰ্তমান এইটো হৈছে লিপষ্টিক এইটো হৈছে কালি লিপ বাম আৰু এইটো হৈছে এতিয়া থোৱা লিপ বাম অলপমান বন্ধ কৰি দি আৰু এইটো অকণমান বহাই দিম লিপ বাম তুমি আজিৰ পৰা লগাবা হা এইটো আজিৰ যিটো লিপ বাম সেইটো আমাৰ বৈষ্ণৱেও লগাব পাৰিব আমাৰ বৈষ্ণৱ বুলি নহয় আচলতে সৰু বাচ্ছাৰ কাৰণে এইটো প্ৰয়োজন ন ক'ত চাওঁ কিন্তু বিচা আছে চিঞৰি সঁচাকৈ বিচা গুৱাহাটীটো এটা বিচা চি বেবী তুমি সেইকাৰণে মাতি আছিলা আপোনালোকে বিচাটো ওচৰলৈ নাযাব দেই দেখিছে এয়া চাওক কি হ'ল হাততে পৰিছিলে বোলো ঘাওঁতে মোক অঁতৰাই দিম ৰ'বা আৰু লৈ আহি আছে চ' ফ্ৰিজত থোৱা এতিয়া প্ৰায় আধা ঘণ্টামান হৈ গ'ল আৰু আধা ঘণ্টাৰ পাছত কি হয় জানেনে প্ৰথমবাৰ যেতিয়া আপুনি ফ্ৰিজত ভৰাই দিব ঘি আৰু বিটৰুটৰ জুচখিনি ওপৰখিনি ঘি হৈ যাব তলৰখিনি বিটৰুট হৈ যাব তলত লেয়াৰটো বান্ধি যাব তাৰপিছত যেতিয়াবা এনেকুৱা এখন চামুচেৰে যদি আপুনি এনেকৈ যদি লৰাই দিয়ে তেনেহ'লে এইটো টাইপৰ হৈ যাব আৰু এতিয়া আমি আকৌ এইটো ফ্ৰিজত ৰাখি দিমগৈ পিছত আমাৰ মানে ফাইনেল যিটো লিপ বাম সেইটো তৈয়াৰ হৈ যাব বন্ধ কৰি দিলোঁ অলপ পাছতে ফ্ৰিজ যেতিয়া খুলিম নেক্সট লিপ বাম একদম উলিয়াই
ট্ৰাই কৰিবৰ কাৰণে আপোনালোকক দেখাম সো ফাইনালি দুটা লিপষ্টিক আৰু এটা লিপ বাম এতিয়া মানে ধুনীয়াকৈ দেখাম আৰু অলৰেডি ক'লোৱে যিটো লিপ বাম হয় সেইটো আমাৰ বৈষ্ণৱ আৰু বৈষ্ণৱৰ দেউতাকে ইউজ কৰিব পাৰিব আৰু সকলোবিলাক দেখাম এতিয়া খুলিম বিট আৰু ঘি দি বনোৱা লিপ বাম ফাইনেলি অপেনিং কৰি আছোঁ 1 2 3 2 এইটো চোৱা কালাৰটো চাব পাৰে এইটো লগাই বৈষ্ণৱৰ দেউতাকক লগাই দিম এতিয়া এইটো ঘি দিব নোৱাৰে ৰাতি ৰাতি লগাই থবাচোন উঠটো এতিয়া মই অকণমান লিপ বাম লগাই চাম এইটো পুৰা জেলি বনি গ'ল এইটো ট্ৰাই কৰা মা এইটো ট্ৰাই কৰা এইটো ট্ৰাই কৰিম আঁতৰাচোন অ' বেবী এটা এটাকৈ দেখাম বুলি তোক চব দেখাই দিবি এতিয়া এইটো হৈছে লিপ বাম নেদেখা ভাবিবি ৰ'বা এইটো হৈছে লিপ বাম যিটোত কোনো বিশেষ কালাৰ নাই একদম নেচাৰেল উঠৰ কালাৰ যিটো বহুত বেছি বেনিফিচিয়েল আপুনি যদি সূৰ্যৰ ৰশ্মি তাতে যদি যোৱা হয় তেনেহ'লেও আপোনাৰ একো হাৰ্ম নকৰে কিন্তু পেট্ৰলিয়াম জেলি উঠনি ক'লোৱে মই পেট্ৰলিয়াম জেলি যদি ইয়াত ইউজ কৰা হয় তেনেহ'লে ইয়াতে হেৰি হয় কিন্তু এতিয়া মই যিটো লগাই আছোঁ এইটোত দিয়া আছে ঘি গতিকে ঘি কিমান বেনিফিচিয়েল গম পায় আপোনালোকে উঠৰ কাৰণে বা স্কিনৰ কাৰণে প্লাছ বিট কিমান স্কিনৰ কাৰণে ভাল আপোনালোকে সকলোৱে জানে ভিটামিন ই কেপচুল আছে প্লাছ আছে এইটোত এটা ইনক্লুড আছে গ্লিচাৰিন দুটোপাল দিয়া আছে গ্লিচাৰিনে মানে স্কিনটো আপোনাৰ উঠটো মইশ্চাৰ কৰাৰ লগতে মইশ্চাৰটো লক কৰি দিয়ে ভিতৰত এনেকুৱা প্ৰপাৰ্টিজ থাকে যিটো নেচাৰেলি মানে উঠটো লাহে লাহে আপোনাৰ মানে কালাপনটো আঁতৰাই দিয়ে চ' এইটো হৈছে মোৰ নেচাৰেল যিটো ঘি দি বনোৱা লিপ বাম বুলি ক'ব লাগিব ধুনীয়াকৈ দেখাই দিছোঁ এতিয়া নেক্সট এতিয়া মই দেখাম আপোনালোকক যিটো অকণমান লিপষ্টিক এড কৰিছিলোঁ প্লাছ পেট্ৰলিয়াম জেলি ইউজ কৰিছিলোঁ ঘিৰ সলনি এইকেইটা হৈছে এইকেইটা এইটো অলৰেডি ইউজ কৰিলোঁ হা সেইকেইটা হৈছে এইকেইটা যিহেতু পেট্ৰলিয়াম জেলি ইউজ কৰা হৈছে এচিকুটমান লিপষ্টিক ইউজ কৰা হৈছে থাকি যোৱা লিপষ্টিক অকণমান চ' সেইটো কাৰণে অকণমান বেটাৰ হ'ব ঘিটোতকৈ কিন্তু ঘিটো কৈছোঁ নহয় বহুত বেছি ভাল দেখাত ভাল হোৱাটো মেইন কথা নহয় ৱাও এইটো হৈছে ঘৰতে বডি লিপষ্টিক মহাই দিওঁ ন এনেকৈ চাব পাৰে লিপ বামটো মোহৰ পিছতো অকণমান আছেই ঘি দিয়াটো তুমি ডিফাৰেঞ্চটো গম পাইছানে ঘি দিয়াটো বেছি ভাল হয়নে হা কালাৰৰ ক্ষেত্ৰতো ঘি দিয়াটো বহুত বেছি ভাল পেট্ৰলিয়াম জেলিটোৱে ইমান বেছি কালাৰো উঠা নাই এইটো হৈছে লিপষ্টিক জাষ্ট মোৰ মানে এক্সপেৰিমেণ্ট বুলি ক'ব লাগিব খুলি চাইছিলোঁ এনেইতো হৈ আছে ওপৰলৈ উঠে নে নুঠে ভগৱান জানে এতিয়া বৈষ্ণৱ এইটো চোৱা ঘৰতে মানে লিপষ্টিক চোৱা হৈ গৈছে খালি সুমোৱা নাই সুমোৱাওঁতে আকৌ ঠেলিব লগা হৈছে একো নাই বাৰু মানে সুমোৱা ওলোৱাটো ইমান স্মুথ হোৱা নাই মই যিমানটো বিচাৰিছিলোঁ সিমানটোতো হৈ গৈছে এতিয়া লগাম আহিছে দে চ' হৈ গ'ল আপোনালোকে কোনটো লিপষ্টিক বা লিপ বাম বনাই আপোনালোকৰ কথা পেট্ৰলিয়াম জেলিও বনাব পাৰে আপোনালোকক দেখালোৱে যিটো পেট্ৰলিয়াম জেলি মই লগাই আছোঁ আৰু যিটো ঘি দি বনাইছিলোঁ সেইটোও চাব পাৰে কিন্তু বাৰ বাৰ কৈছোঁ মই চবতকৈ বেছি বেষ্ট হৈছে ঘি দি বনোৱা এইটো যিটো মই ধ্ৰুৱ মোৰ হাজবেণ্ড আৰু আমাৰ বৈষ্ণৱকো লগাব পাৰিম আৰু আপোনালোকেও যিকোনো বেবী হওক লাগিলে হাজবেণ্ড হওক লাগিলে যাৰ বয়সস্থ মানুহ হওক এইটো লগাব পাৰিব একেবাৰে লাইট হয় কালাৰ তেনেকুৱা নধৰে মানে পিংকিছ টাইপৰ হয় আৰু ল'ৰায়ো ল'লেও সেইটো ভালেই দেখে ভাল লাগিছে নাই তুমি লৈ আছা দেখোন ধুনীয়া দেখিছা হয় নাই চেষ্টা কৰিছোঁ যাতে ঠাণ্ডা দিনটো ঘৰতে বনাই কিছুমান বস্তু বনাম গতিকে ধুনীয়া ধুনীয়া ভিডিঅ' শীতকাল বিশেষ পাই থাকিব আপোনালোকে আৰু কমেণ্ট কৰিব কেনেকুৱা এনেকুৱা টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব লাগিব মই ধুনীয়াকৈ থৈ দিমগৈ এতিয়া ভিতৰত ফ্ৰিজতো থ'ব পাৰে নহ'লে ডাইৰেক্টো নৰ্মেলকৈও ৰাখিব পাৰে একো প্ৰব্লেম নাই বৈষ্ণৱৰ দেউতাকে এতিয়া খেলি থাকিব মই যাওঁ দেই তোমালোকে খেলি থাকা দেই বাই বাই